যত্ন কৰিলেহে ৰত্ন পায়। ৰত্ন হ'ল এক অমূল্য সম্পদ। এই মূল্যৱান সম্পদ লাভ কৰিবলৈ আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। জীৱনত কঠোৰ সংগ্ৰাম তথা যত্ন আৰু কৰ্মইহে আমাক ৰত্ন প্ৰদান কৰিব। জীৱন সৰ্বাংগ সুন্দৰ কৰিবলৈ অৰ্থাৎ সৌভাগ্যৰ অধিকাৰী হ'বলৈ তথা জীৱনৰ এই অমূল্য ৰত্নক ভোগ কৰিবলৈ হ'লে আমি একান্তমনে যত্নশীল হৈ আমাৰ কৰ্ম কৰি যাব লাগিব। যত্ন কৰিলে আমাৰ কঠিন কামো সহজ হৈ পৰে। গতিকে আমি নোৱাৰিম যেন লগা কামটো সম্ভৱ হৈ উঠিব। সেয়ে কোৱা হৈছে যে যত্ন কৰিলেহে ৰত্ন পোৱা যায়। আমি আশা কৰি শুই বহি থাকি জীৱনত ৰত্ন বিচাৰি পোৱাটো সহজ নহয়। থেংক ইউ।